হে বন্ধুসকল, মোৰ নাম হৈছে অৰূপ বৰ্মন আৰু মই আজি আনবক্সিং কৰিম এইটো ব্লুটুথ স্পীকাৰত। তো এইটো ব্লুটুথ স্পীকাৰ হয় যিটো দাম হয় 1600 টকা। বেষ্টক ইণ্টাৰনেশ্যনেল কোম্পানী পৰা মই বাই কৰিছোঁ। এইটো মই ফটাফট তো আপোনালোকে এনেকুৱা এটা প্লাষ্টিকৰ ভিতৰত এনেকুৱা কাৰ্ডটো দেখিবলৈ পাব য'ত লিখা আছে ইয়াৰ প্ৰাইচটো আৰু চব ডিটেইলছ। তো এইটো 1600 টকা হিচাপে মই দেখুৱাই আছোঁ আপোনালোকে। ব্লুটুথ স্পীকাৰ নহয় অকল, এইটো এটা ব্লুটুথৰ লগত এটা ঘড়ীও আছে যিটো মই দেখুৱাই আছোঁ আপোনালোকে। চাওক 1600 টকা আৰু ইয়াত লিখা আছে, চাব পাৰে বেষ্টক ইণ্টাৰনেশ্যনেল কোম্পানী। তো এই চাওক বেষ্টক ইণ্টাৰনেশ্যনেল কোম্পানীৰ পৰা মই বাই কৰিছোঁ আৰু অৰ্ডাৰ ফ্লিপকাৰ্ট। তো ফ্লিপকাৰ্টৰ পৰা মই তো এইটো মই খুলি পেলালোঁ আৰু এনেকুৱা এটা ধৰণৰ আপোনালোকে ভিতৰত এটা বক্স দেখিবলৈ পাব য'ত পুৰা একদম আৰু প্লাষ্টিকেৰে ভৰাই দিছে আৰু এইটো এনেকুৱা শব্দ হয়। তো ভালে আছে, মালটো বেয়া হোৱা নাই চাগে। এইটো চাওক, এইটো এটা ব্লুটুথ স্পীকাৰ যিটোৰ নাম আছে ইয়াত Q1 বুলি লিখা আছে আৰু ক্লক স্পীকাৰ হয় এইটো। ইয়াত আপোনালোকে ক্লক দেখিবলৈ পাব য'ত ইয়াত বহুত সুবিধা আছে। তো এলাৰ্মৰ সুবিধা হ'ব আৰু বহুত ধৰণৰ সুবিধা আছে। তো কালাৰটো আপুনি ৰেড পাব ইয়াত যেনেকৈ দেখা আছে, তো ব্লেক নহয় ৰেড। আৰু ইয়াত লেখা আছে সোল্ড বাই বেষ্টক ইণ্টাৰনেশ্যনেল আৰু ইয়াৰ MRP লেখা আছে 2499। মই বাই কৰিছোঁ ফ্লিপকাৰ্টৰ পৰা যিটো হয় 1600 টকা। তো ইয়াত এটা অন অফৰ বটন আছে আৰু ৱৰ্কশ্বপ USB আৰু পেন ড্ৰাইভ মেমৰি। তো এনেকুৱা ধৰণৰ গান শুনিব পাৰিব। আৰু ইয়াত লিখা আছে ছাপৰ্ট মোবাইল টেবলেট PC। এইটোতো আপোনালোকে জানে ক'ত ছাপৰ্ট কৰিব। তো এইটো বেছি একো নহয় আৰু ইয়াত স্পেচিফিকেশ্যন আছে ব্লুটুথ 4.2 আপোনালোকক দিব আৰু ৱৰ্কিং ডেষ্টিনেশ্যন আপ টু 10M। তো 10M বা কি হয় নাজানো। ভল্টেজ DC 5 ভোল্ট আপোনালোকে পাব। তো বাকীখিনি ইমান গুৰুত্বপূৰ্ণ নহয়। যদি বেটাৰী পাব আপোনালোকে খুব ভালে। মই নিজে ট্ৰাই কৰিছোঁ, য'ত মই এটা আনিছিলোঁ আৰু ৰিটাৰ্ণ কৰি দিলোঁ। তো ইয়াত আপোনালোকে বেটাৰী MAHটো 1200 mAh পাব, MAH নহয় MA পাব। তো সেইটো কি হয় মই নাজানো। আৰু আপোনালোকে এনেকুৱা ধৰণৰ এটা স্পীকাৰ দেখিবলৈ পাব। স্পীকাৰটো হ'ল এনেকুৱা আৰু ইয়াৰ ভিতৰত আছে এটা ইউজাৰ মেনুৱেল য'ত আপোনালোকৰ কি ভাষা এইটো মই নাজানো, কিন্তু ইয়াত আছে ইংলিছত লিখা আছে য'ত আপোনালোকে চাব পাৰিব। তো এই T1 ক্লক স্পীকাৰ বুলি লিখা আছে য'ত ভালদৰে লিখা আছে আপোনালোকে ক'ত কি টিপি দিলে ক'ত কি কেনেদৰে কাম কৰিব। আৰু এইটো এটা আপোনালোক ডাটা কেবল দিয়া গৈছে যাৰ ফলত আপোনালোকে এইটো চাৰ্জ কৰিব পাৰিব। তো সৰে মই এইটো খুলি পেলাওঁ সোনকালে। তো খুব ভালে আছে চাগে, মালটো বেয়া হোৱা নাই। তো মই অন কৰি দেখুৱাই আছোঁ আপোনালোকক। তো পিছত আপোনালোকে এনেকুৱা ধৰণৰ এটা দেখিবলৈ পাব য'ত মই দেখুওৱাৰ আগতে আৰু সন্মুখত এনেকুৱা আৰু ইয়াত এনেকুৱা। এইটো হৈছে এলাৰ্মৰ আৰু এইটো ফোনৰ হওক চাগে। আৰু এইটো মোৰ ভলিউম ডাউন আপ অৰ পজ। তো ইয়াত মই এনেকৈ টিপি দিলে অন হৈ যাব। তো টাইমটো মই ঠিক কৰি লওঁ। তো টাইমটো মই ঠিক কৰি পেলালোঁ 8:22 বাজে এতিয়া। আৰু এইটো তো মই গানো আপোনালোক শুনাই দেখুৱাই আছোঁ কেনেকুৱা কাম কৰে। তো এইটো তো কিবা চাউণ্ড হ'ব লাগিছিলে কিন্তু হোৱা নাই। তো চাউণ্ড হৈছে আপোনালোকে 30ত আছে আৰু মই ইয়াত এটা গান প্লে' কৰি আছোঁ। এইটো হৈছে মই কাৰ্ড ৰিডাৰ আৰু ইয়াত মেমৰিটো লগো আছে য'ত মই দেখুৱাই আছোঁ আপোনাৰ দুটা ধৰণে যে গান পেন ড্ৰাইভেদিও হ'ব আৰু মেমৰি দিও হ'ব। দুটাতে কাম কৰে নে নকৰে। তো ইয়াত চাওক লিংক হৈ আছে আৰু তো এইটো কানেক্ট হৈ গৈছে। তো ফাৰ্ষ্ট এইটো মোৰ গানা হয়। তো এইটো চাউণ্ড আপোনালোকে শুনিবলৈ পাব। তো চেঞ্জ কৰি আছোঁ মই এইটো পজ হয়। এইটো ভলিউমটো ভালে আছে চাগে, আপোনালোকে চাই থকা। এনেকুৱা ধৰণৰ আপোনালোকে এটা পাব য'ত 1600 টকা দিব লাগিব। অলপ বেষ্ট
মেমৰি দি প্লে কৰি আছোঁ। মাৰিলে কথা নাছিলে কিন্তু বেছ সিমান নামাৰে, তো মই আপোনাক ইয়াত দেখি আছোঁ এইটোৱে এনেদৰে লাগে। তো লাগি গৈছে ইয়াত মেমৰি কাৰ্ডটো আৰু ইয়াত চং প্লে হ'ব। তো সেইটোৱে মোৰ মেমৰি আৰু এইটোৱে চং প্লে হৈছে। তো মই দুটা বেলেগ ধৰণৰ এটা গান শুনাব পাৰোঁ। তো এইটো চাউণ্ড ভালে দেই, ইমান বেয়া নহয়, কিন্তু 1600 টকা এইটো মোৰ হিচাপত বেছি হৈ আছে, কাৰণ 1600 টকাত আপোনালোকে আৰু অলপ ভৰিলে এটা ভাল হোম থিয়েটাৰ পাই যাব, য'ত ভাল ধৰণৰ বেছ দিব। তো আৰু মই ব্লুটুথত দেখুৱাই আছোঁ আপোনালোকে কেনেকুৱা ব্লুটুথে কাম কৰে এইটো। তো এইটো মই মৰি দিওঁ। তো ইয়াত বিটি বুলি লেখা আহিব, তো বিটি বুলি লেখা আহিছে আৰু ইয়াত মই ব্লুটুথত গৈ দেখুৱাই আছোঁ। হৈ গৈছে অলৰেডি, এতিয়া মই চং প্লে কৰিব পাৰোঁ। তো এতিয়া মই এটা নন কপিৰাইট চং প্লে কৰি আছোঁ। এইটো মই এতিয়া প্লে কৰিলোঁ আৰু চাওক প্লে কৰাৰ লগে লগে আহি গ'ল আৰু তো প্ৰপাৰলি কাম কৰিব, এইটো একো অসুবিধা নাই, কিন্তু 1600 টকা হিচাপত এইটো বেছি হৈ যায়। তো আপোনালোকে চাব আৰু ফ্লিপকাৰ্ট এনেকুৱা বা এমাজন য'ত ভাল লাগে তাৰ পৰা অৰ্ডাৰ কৰি ল'ব। তো আজিৰ ভিডিঅ' ইমানেই। তো আনবক্সিং যদি ভাল লাগিছে তো লাইক কমেণ্ট এটা দি দিব, ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো।